সো হে গাইস কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু মই আছো বৰ্তমান শুৱালকুছিত আৰু কি আছো কি কাৰণত আছো কৈছো আৰু ইয়াত আহিছে ডিম্পু দাও তো ভিডিঅ'টো শেষলৈকে চাই থাকক ডিম্পু দাক লগ কৰিছো আৰু ইয়াত আহাৰ কাৰণটো হৈছে যে ইফালে এখন দেখি লাগে মানে তো এখন মানে আমি ইয়াত পুৰবা আহিছো আদাবাৰী মানে কাৰণ আমাৰ তাতে নাই কিৰা আৰু গাইছ এখন ইমান স্পিডত যায় না কি কম আপোনালোকক ক'ব ভাষা নাই তো আপোনালোকে অলপমান চাওক নাকি আৰু আজি যি ৰ'দ দিছি না গাইছ কি কম তো সেইকাৰণে গাছডালৰ তলতে আছো অলপ সময় গাইছ এইখন আগতো এবাৰ মানে ইয়াত টেষ্ট কৰিবৰ কাৰণে লৈ আহিছিল তো আজি সেইকাৰণে আৰু লৈ আহিল এখন ফিল্ডত আমি ফ্লাই কৰিছোঁ চাব পাৰে আৰু মানুহ ইফালে বহুত মানে মানুহ আহিছে বুজিছেনে আৰু লাহে লাহে মানে মানুহবিলাক আহি মানে ওচৰৰ মানুহ যিখিনি আছে লাহে লাহে আহিছে ইয়াত তো গাইছ এতিয়া আপোনালোকে ভাবিছে চাগে যে তাৰ পৰা ঘৰত কেনেকুৱা আহিল হয়নে ভাবিছে চাগে গাইছ কিন্তু মই আপোনালোকক কওঁ যে মোৰ চকুৰ প্ৰব্লেম হৈছে আৰু মই বেছি সময় ৰ'দত থাকিব নোৱাৰোঁ হয়নে তো কি হৈছিল মই আপোনালোকক ভিডিঅ'টোত কৈছোঁ তাত বহুত ৰ'দ দিছিল আৰু মোৰ মাথাটো মানে বহুত বেছি বিষাইছিল গম পাইছেনে আৰু তাত জিৰণি লোৱা জেগাও আছিল কিন্তু গাইছ মোৰ মাথাটো যিহেতুকে বহুত বেছি বিষাইছিল তাৰ পৰা উভতি আহিব লগা হ'ল আৰু মই আপোনালোকক কোনে বনাইছিল সেইখন কেনেকৈ বনাইছিল আপোনালোকক নকলোৱে হয়নে নহয় তো তাৰ কাৰণে চৰি আপোনালোকক মাফ খুজিছোঁ কাৰণ আপোনালোকক দেখাবই নোৱাৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে গাইছ ডিম্পু দা আৰু জুবিন ব্লগ আৰু জুবিন দা সিহঁতেও আহিছিল গাইছ কি ক'ম গাইছ ইচ্ছা এটা আছিল সিহঁতৰ লগত মানে এনেকৈ ভিডিঅ' বনাবা আপোনালোকক দেখাবা কিন্তু নোৱাৰিলোঁ গাইছ কি ক'ম কাৰণ মোৰ মাথাটো খুব বেছি বিষাইছিল সেইটো কাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ আৰু যদি আপোনালোকে চাব বিচাৰে যে সেই হেৰিখন কোনে বনাইছিল আৰু কেনেকৈ বনাইছিল মই চেনেল এটা দিছোঁ ডিছক্ৰিপশ্যনত থাকিব ৰাতুল এক্সপেৰিমেণ্ট বুলি আছে চেনেলটো আপোনালোকে চাব পাৰে কেনেকৈ বনাইছিল কি কৰিছিল তো চাব আৰু মোক ক্ষমা কৰি দিব দে গাইছ কিন্তু কি কৰিব আপোনালোকক দেখাব নোৱাৰিলোঁ তো আজিলৈকে এইখিনি আছিল